নমস্কাৰ এনি খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পুনৰ ৰাজ্যত এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে 10টাকৈ ডবা এবাৰ বাগৰি পৰিছে ৰেলৰ এই ভয়ংকৰ ঘটনা কত সংঘটিত হৈছে তাৰ সবিশেষ লৈ আহাৰ চেষ্টা কৰিছো দেখত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা এবাৰ বাগৰি পৰিছে এখন মালবাহী ট্ৰেইন 10টাকৈ ডবা লাইনচ্যুত হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে দিল্লীৰ পটেল নগৰত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে দিল্লীৰ জখিৰা উৰণ সেতুৰ সমীপতে এই ঘটনা সংঘটিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈছে ঘটনাস্থলীত দুৰ্ঘটনাত বহু ক্ষয়ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে 10টাকৈ ডবা বাগৰি পৰাৰ পিছত এতিয়া ষ্টেচনটোত আতংকিত হৈ পৰিছে শ শ যাত্ৰী ৰেল বিভাগত হৈছে কি কিছুদিন মুৰে মুৰে ইখনৰ পিছত সিখনকৈ ৰেল এইদৰে দুৰ্ঘটনাত পতিত হয় এবাৰ পুনৰ আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই কপাই গৈছে দিশ বাগৰি পৰিছে মালবাহী ট্ৰেইন এখন দুখন নহয় 10টাকৈ ডবা এবাৰ বাগৰি পৰিছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত দিল্লীৰ পটেল নগৰত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে